তো হে গাইছ আজি হৈছে মইনা বাৰ্থডে তো এতিয়া ঘৰৰ পৰা আহি পেলাই মইনাৰ লগতে অকণমান শুই আছিলোহি তো এতিয়া মইনাক মই হেপী বাৰ্থডে ক'লোঁ আৰু মইনাহঁতে যে ব্যস্ত হৈ আছিল বুলি যে মোৰ যে বাৰ্থডেত যে কৈছিল তো কি ব্যস্ত হৈছিল কাপত তাৰমানে কাপত নিজৰ ফটোখন দি পেলাই লগাই দিব পাৰি আৰু চোলাটো দিব পাৰি আপোনালোকে যদি তেনেকৈ ল'ব বিচাৰে তেতিয়া আমাৰ ইনষ্টাগ্ৰামত চাব চব আমাৰ প্ৰিয়াংকুশ বৰা এইফালেও আছে আপোনালোকেতো কাপ চাপ দেখিলে এতিয়া উঠোংগৈ আৰু তাৰমানে ঘৰৰ পৰা আহি পেলাই আৰু অকণমান মাল আগত শুলোহি উঠোঁ আৰু এইটো আমাৰ দাদাই বনাইছে এইটো দাদা আৰু এইটো পিছত বহি থকা এজনী মাইনু বা তাৰমানে মোৰ বা তো এইটোও বনাইছে তো এনেকৈ বনাব পাৰি পিছফালেও আছে দেখাইছোঁ তেনেকৈ পিছফালেও দি ল'ব পাৰে তো দাদাই এনেকৈ দি লৈছে ৰেচিং চাইকেল গুড মৰ্ণিং চ' আজি ওলাই আহিলোঁ বহুত দিনৰ পাছত মোৰ কেমেৰাত কোন আহিছে চাওক হাই হৰিপ্ৰিয়া আহিছে বহুত দিনৰ পাছত চ' আজি ব্লগটো গম পালেই পোৱালীয়ে ষ্টাৰ্টিং কৰি দিলে কিহৰ ওপৰত হ'ব চ' বাৰ্থডে বুলি ওলাই আহিলোঁ চ' যাম এতিয়া হৰিপ্ৰিয়াক ল'লোঁ ৰাস্তাত ভিডিঅ' নাই কৰা আৰু তো বাকীখিনি আগত কৰিমগৈ চ' ওলালোঁ এতিয়া ওলালোঁ মানে বৰষুণ পৰিলেই ধৰিব পাৰিছেনে চ' বৰষুণ পৰিলে চ' ওলাই গৈ আছোঁ এতিয়া প্ৰথম যাম এটা নাম মন্দিৰত তো মন্দিৰত যাম পূজা অৰ্চনা কৰোঁগৈ তাৰপিছত আজিৰ দিনটো কি হয় আপোনালোকক দেখাই আছোঁ চ' সকলোখিনি পাই থাকিবৰ কাৰণে চাই থাকোঁগৈ ভিডিঅ'টো বাই বাই আহিলোঁ ইয়াতে পূজা অৰ্চনা কৰিলোঁ চাকি দিলোঁ আৰু এতিয়া গৈ আছোঁ দেৰগাঁও কিয়নো বহুত দিনৰ পৰা ইয়াতে দিবলগীয়া হৈ আছিলে চাকি গছ দিবলগীয়া তো আজি বাৰ্থডে হিচাপে দিলোঁ চ' হৈ গ'ল আৰু এতিয়া গৈ আছোঁ গৈ আগত লগ পাই আছোঁ আপোনালোকক আহিছিলোঁ মানে নেঘেৰিডিং কালী মন্দিৰ চ' এই কালী মন্দিৰটো আছে ক'ত নেঘেৰিডিঙত আছে নেঘেৰিডিঙৰ ক'ত হাইৱেৰ কাষতে আছে এটা ধুনীয়া পৰিৱেশ ইয়াত মই 360 এটা ভিউ দি আপোনালোকক দেখাই দিছোঁ কেনেকুৱা পৰিৱেশ যদি বিচাৰে আপোনালোকৰ যদি আহিব বিচাৰে আহিব পাৰিব আৰু মই বহুত দিনৰ পৰা অহা কথা এটা আছিলে কিন্তু মিলা নাছিলে কিন্তু আজি বাৰ্থডে হিচাপে বাৰ্থডে বুলি আহিলোঁ চ' চাকি দিলোঁ তেতিয়া ভাল লাগিছে মনটো পানী লৈছোঁ অলপ বঢ়িয়া এনেকৈ সদায় লগত মোক ৰাখিছে এটা দুটকা ন ত' গাইজ 2 টকাকৈ দিব লাগিব বোলে এবাৰ খোপা বান্ধি দিলে ত' কেছ নাই দিম ন হ'লচেল ৰেট নেকি ন এনেই বাঢ়ি যাব ন চ' গাইজ শুনিলে ঘৰতে এনেকুৱা বাহিৰত গ'লে কি হ'ব আৰু মোক ছাৰপ্ৰাইজ দিব এয়া চাওক নিজে ছাৰপ্ৰাইজ হৈ ঘূৰি আহিলে এই আছে 10 মিনিট ৰ'ব লাগিব কেলৈ গৈছিলা তাত হা গাইজ আপোনালোকে কওকচোন কিনে বাৰ্থডে কেকটো ছাৰপ্ৰাইজ দিয়ে নে বাৰ্থডে বয়ক লগত লৈ আহি কিনেহি ভয় খাই গ'ল চাওক তো সি খেদি গৈছিলে সি গ'ল আমাৰ প্ৰিয়াংকুশ বৰা আজি বাৰ্থডে হেপী বাৰ্থডে প্ৰিয়াংকুশ তো দেখিছে এয়া যায় আমাৰ ঘৰলৈ মধুৰিজোপা এটা মানে দিগদাৰ কৰিছে তো সেইটো গ'ল আহিছে তো হাঁহ গুচাইছে এইটো
আমাৰ নিতুত দা হাঁহ গুচাইছে এয়া দেখিছে তো হাঁহটো কটাও দেখুৱাম তো এইখিনি অলপ পিছত তো দেখিছে বেছি স্পীডত তাৰমানে অহা নাই মোবাইলটো পৰি যাব বুলি তো যাওঁ তো এই আহি আছে আপোনালোকে সৌ দেখিছে চাগে তো হেৰি হৈছে তেনেকৈ তাৰমানে আমি তাৰমানে ডাঙৰ কৰিব পৰা নাই তো এয়া আহিছে ডাঙৰ নহয় চাগে অঁ তো আহিছে প্ৰিয়ংকুশ বৰা হাত দাঙি বাৰ্থডে যে বাৰ্থডে বয় নিজে কাম কৰি ফুৰিছে বেয়া লাগে তো বাৰ্থডে বয় নিজে কাম কৰি ফুৰিছে আৰু বেয়া লাগে মই কেলৈ কৰিম আৰু আমি ভিডিঅ' বনোৱা ব্যস্ত দেখিছে দেখিছে তো আমাৰ প্ৰিয়ংকুশ বৰা কাটিব মম জ্বলাইছে তাতকে ইয়াতে জ্বলাই লোৱা এতিয়া প্ৰিয়ংকুশ বৰা কাটিবলৈ গৈ আছে দেখিছে হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে খাই দিয়া অকণমান দামাটো খুৱাই দিওঁ তো বেছিকৈ দিছ যে অকণমান দামাটো খুৱাই দিওঁ গাইজ গুড মৰ্ণিং কি হ'ল